আন্দোলন নকৰিবলৈ অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনৰ আইনী জাননী বাধা ৰাজনৈতিক মহলৰ ভাবুকি চক্ৰান্ত নেওচি আজি ৰাজপথলৈ ওলাই আহিল দয়াঙৰ শ কৃষক জনতা। যিকোনো পৰিস্থিতিতে যুগ যুগ ধৰি খেতি কৰি অহা নিজৰ পৈতৃক সম্পত্তি মেৰাপানী ষ্ট্ৰীট ফাৰ্মৰ বিশাল কৃষিভূমি নাগালেণ্ডৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ সীমান্তবাসী। চৰকাৰ প্ৰশাসনৰ বিষয়টোক লৈ ৰহস্যজনক মৌনতাৰ বিৰুদ্ধে সুচাৰ প্ৰতিবাদকাৰী আৰু অৱশেষত প্ৰতিবাদস্থলীত সীমান্ত দণ্ডাধীশ ৰাতুল ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস উপস্থিত হৈ উচ্চপদস্থ চৰকাৰী বিষয়াৰ সৈতে কৃষকসকলৰ জৰুৰী আলোচনাৰ আশ্বাস প্ৰদান কৰাত সাময়িকভাৱে ক্ষান্ত হয় প্ৰতিবাদী কৃষক ৰাইজ। যাতে বিবাদমান ভূমিত এটা বিবাদ চলি থকাৰ সময়তে 22 মাৰ্চৰ যিখন জাননী আপোনালোকে ইতিমধ্যে প্ৰকাশ কৰিছে, এই জাননীখন যেতিয়া নগাই ধমকি দি ক'লে যে আজিৰ পৰা কোনো মানুহে ইয়াত অসমৰ মানুহে খেতি কৰিব নোৱাৰিব, ৰাইজৰ মাজত সজাগতা সৃষ্টি হ'ল আৰু আমি ধাৰাবাহিকভাৱে প্ৰথমে অসম চৰকাৰক আৰু জিলা প্ৰশাসনক অনুনয় বিনুনয়, তাৰপিছত আবেদন নিবেদন, তাৰপিছত গণতান্ত্ৰিক কাৰ্যসূচী আটাইবিলাক কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত যেতিয়া প্ৰশাসনে পঞ্চায়ত ইলেকশ্যনৰ দোহাই দি আমাৰ লগত এই বিষয়টো মীমাংসা কৰিব বিচৰা নাছিল, আমাৰ ইয়াত আহি পুনৰ ধমকি দিলে। আলোচনা প্ৰক্ৰিয়া আমাৰ আন্দোলন চলি থকাৰ মাজতে তথাকথিত নিউট্ৰেল ফ'ৰ্চ CRPFৰ নাকৰ তলেদি আহি নাগাই আমাক ধমকি দিলে। ধমকি দি ক'লে যে এই মাটি সম্পূৰ্ণ নাগালেণ্ডৰ, ইয়াৰ 1 ইঞ্চি মাটি অসমৰ কৃষকে নিজৰ বুলি দাবী কৰাৰ নৈতিক অধিকাৰ নাই। কিন্তু তেওঁ আমাৰ আগত 7 দিনৰ সময়সীমা দি এই নটিছখন ইলিগেল বুলি কোৱাৰ পাছত হঠাৎ তেওঁ পাবলুটি মাৰিছে। আমাৰ সন্দেহ হয় তেওঁ ওপৰৰ পৰা ধমক খাইছে, কাৰণ এইটো পাম অইল মিছনৰ কথা, কেন্দ্ৰীয় চৰকাৰ ডাঙৰ প্ৰজেক্ট, দুয়োখন চৰকাৰৰ লগত হয়তো কিবা এটা যোগাযোগ আছে, বা তেওঁ ধমক খোৱা যেন দেখি তেওঁ আমাৰ ফোন ৰিচিভ লৈ কাটি খাই দিয়ে, তেওঁ ছাইড হৈ দিয়ে। গতিকে সেই কথাৰ পাছত আমাৰ ৰাইজ উত্তেজিত হৈ আমি যিকোনো ধৰণৰ জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছিলোঁ। গতিকে আজি আমাৰ কালি ৰাতি 22 তাৰিখ 12 বজালৈকে আমাৰ সময়সীমা আছিলে, আৰু যেতিয়া প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি নাপায় আজি আমি সকলো ৰাইজ গোট খাইছিলোঁ। তেনে অৱস্থাতে আমাৰ মাজলৈ গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস ডাঙৰীয়া আহিছে। তেখেতে আলোচনাৰ প্ৰস্তাৱ লৈ আহিছে, তেওঁ সৌহাৰ্দ্যমূলকভাৱে আমাৰ লগত কথা পাতিছে। আমি এই তেওঁৰ প্ৰস্তাৱক সন্মান জনাইছোঁ। এটা কথা স্পষ্ট কৰি দিম, যিকোনো মূল্যৰ বিনিময়ত আমি তেজ দি হ'লেও আমাৰ আজু ককা দিনৰ মাটি 1 ইঞ্চিও আমি না নগাক দিম, না আমি পাম অইলৰ খেতি কৰিবৰ কাৰণে বাবা ৰামদেৱক দিম, হয়নে নহয়? নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। CRPFৰ কেম্পটো ইয়াৰ পৰা উঠাই নিব লাগে। সিহঁতি নিৰপেক্ষ নহয়, সিহঁতি নাগিনী আৰু নগাপক্ষ, আমাৰ অসমৰ মানুহৰ পক্ষত নাই। গতিকে ইয়াৰ পৰা CRPFটো কেম্পটো উঠাই নিব লাগে। আৰু CRPFৰ কেম্পটো উঠাই নিলে তেতিয়াহ'লে নগাবিলাকে আমাৰ ইয়াত ইমান উৎপাত কৰিব নোৱাৰে আৰু ইমান আমাক ধমকি দিবহি নোৱাৰে। সিহঁতি হাতত বন্দুক লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিবহি নোৱাৰে ইয়াত। CRPFৰ কেম্পটো উঠাই দিব লাগে। নিৰ্মাণ কাৰ্য কৰিলে CRPF বন্ধ কৰি দিয়ে নেকি? মানে আমাক বাধা দিয়ে যে আমাক মাটি নাগাই এনেকৈ কৰিছে, সেই কথাত যদি আমি হস্তক্ষেপ কৰোঁ তেতিয়াহ'লে CRPFে আমাক বাধা দিয়ে। আমি সেইদিনাখন আজি বেছি দূৰৰ কথা নহয়, এই ঘটনাটোৰ মাজতে চলি থাকোঁতে CRPFৰ কেমেৰাদি আমি আহিবলৈ লওঁতে ভিতৰৰ ফালে এডাল গেট লগাই থৈছে, গেটডাল কিন্তু আমাক খুলি নিদিয়ে। তাৰ সেইদিনাৰ পাছতে নগা আহিলে আপোনালোকে শুনিলে নগা গেটডাল খুলি দিলে। সেইটো কাৰণে CRPFৰ কেম্পটো ইয়াৰ পৰা উঠাই নিব লাগে। তাৰপাছতে এইটো ক্ষেত্ৰত কিন্তু আমাৰ অসম প্ৰশাসনে কিন্তু আমাক অকণমান সঁহাৰি জনাব লাগে। অসম প্ৰশাসনে আমাৰ দুৰ্বল আছে, আমাৰ ৰাজনৈতিক মহল দুৰ্বল আছে, আৰু এই দুৰ্বলটো যাতে নহয় আমাক ৰাইজক অকণ সহায় জনাব লাগে। মই এটা কথা ক'ব খুজিছোঁ দেই, আমাৰ স্থানীয় বিধায়ক, মই কোনো ৰাজনীতিক দলৰ কথা কোৱা নাই, AGP BJP কংগ্ৰেছ চবৰ কথা কৈছোঁ। কিন্তু এতিয়া বৰ্তমান চলিত যিজন আমাৰ বিধায়ক আৰু অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে গাঁৱে গাঁৱে মিটিং কৰি ফুৰিছে। গাঁৱে গাঁৱে মিটিং কৰি কেৱল এটা কথা কৈছে যে BJP ভোটটো দি জিকাবি। যদি কেৱল BJPক ভোটটোহে দৰকাৰ, BJPক ভোট দিয়া মানুহখিনি সমস্যাটো দৰকাৰ হয় নে নহয়? তাৰ কাৰণে BJPক যে ভোট দিছে, সেই ভোট দিয়া মানুহখিনিৰ যিটো সমস্যা, সেই সমস্যাটো তেওঁৰ কাৰণে দৰকাৰ হয় নে নহয়? নে তেওঁ অকল গাড়ীখনে চিনি পায় নেকি? নে গোটেই জীৱনটো তেনেকৈ মানুহক ঠগি মিছা কথা কৈ ৰাজনীতি কৰি থাকিব? তেনেকুৱা দালাল ৰাজনীতি কৰি জনতাৰ আগত বিভ্ৰান্তি কৰিব নালাগে। এতিয়া গাঁৱে গাঁৱে মিটিং কৰিছে, গাঁৱত কি ক'ব নোৱাৰে নেকি যে সেই মাটিটো নগা আৰু অসমৰ কাৰ? তাৰ ক্ষেত্ৰততো কোনো এখন মিটিঙত আমাৰ উৎসাহ দিয়া নাই, কোনো এখন ক্ষেত্ৰত আমাক ক'তো সঁহাৰি জনোৱা নাই। তেনেকুৱা বিধায়কক ভোট দিয়াতকৈ কলি কুকুৰজনী বান্ধি আনি ভোট দিয়া লাভ আছে। ৰিপৰ্টাৰ লাইভ অসম।